ও জীৱন কোষপাতৰ পানী বুলি কয়, ও জীৱন কালৈকো নৰয়। ঐ স্বামী, কি কৰিছ ঘৰত? এনেই বহি আছো, আহা। আজি ৰাতিপুৱাই যে ইমান ধুনীয়া ধুনীয়াকৈ গান গাই আছ, কথাটো মানে কি? কেছটো নগেন ভাই, বহি লহি আহ। ৰ বহিছো। ঐ এতিয়া তোৰ খবৰ কচোন। খবৰনো আৰু কি আৰু, ডিঙিটোতে মূৰটো লগাই আছো আৰু। তহঁতৰ ঘৰত কালি কিবা কাজিয়া হৈছিল নেকি স্বামী? কিয়, তোক কোনে ক'লে? শুনিলো পৰিহঁতৰ ঘৰলৈ যাওঁতে। কাজিয়া অন্যৰ একোডাল নাই অ। দেউতাই সদায় সদায় ৰাতি মদগাল খাই আহিহে মাৰ লগত কাজিয়া কৰে। এইটোৱে বেয়া হৈছে বুজিছ, মদ বস্তুটো যে বেয়া বস্তু সেইটো বুজি নাপায়। সন্ধিয়া সন্ধিয়া হ'লে মোকে পঠিয়াই দিয়ে মদ আনিবলৈ, নানিলে পিটন দিয়ে। তইনো কিয় আনি দিয়ে, তই বুজাই ক'ব নাজানো? আৰে ভাই, মানিলেহে হৈছে। তই আমাৰ ছাৰক কথাটো কৈছ নাই? ছাৰে আহি ক'লে খুৰাইকেইজনী মানে। ভাল কথা এটা মনত পেলাই দিলি যে, আজিয়ে নিশ্চয় মই ছাৰক ক'মগৈ। এতিয়া খুৰীটো ক'লে গ'ল? মা আৰু বাইদেউ ভণ্টি তিনিওজনীয়ে পিছ চাইডে বহি অকলে অকলে কান্দি আছে। তেতিয়াহ'লে আমি এতিয়া দেৰি নকৰোঁ, ব'ল ছাৰৰ ঘৰলৈকে যাওঁ। ছাৰে আহি বুজালেহিহে খুৰীহঁতে মনত অলপ শান্তি পাব। বল বল তেন্তে। মই মনতে ভাবি আহিলোঁ, বেলেগ এটা হ'ল বেলেগ এটা। কিনো ভাবি আহিছিলি তই? আমি দুয়োটাই আজি গানৰ প্ৰগ্ৰামত যাম বুলি ভাবিছিলোঁ। হ'ব দে, আজি মনটো ইমান ভাল লগা নাই, বেলেগ এদিন ওলাবি। ঐ স্বামী, আহ আকৌ। ৰহ গৈছোঁ, বল যাওঁ বল। বল বল।